নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 5 নম্বৰ অধ্যায় বিজ্ঞান আৰু আমাৰ মানসিকতা নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। অহা 2 নম্বৰ প্ৰশ্ন তোমালোকক উত্তৰ দিয়া আছে। তাৰ ক নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে যে চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। উত্তৰটো লিখিবা তোমালোকে। চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষৰ জৰিয়তে প্ৰচাৰ হৈছিল। ঠিক আছে। তাৰ পিছৰটো প্ৰশ্নটো আছে তোমালোকৰ বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল। উত্তৰটো তোমালোকে লিখিবা যে বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা নাছিল কিয়নো সেইদিনা বিদ্যালয়ত চিতা দিয়া কথা আছিল আৰু ভ্ৰাম্যভাষৰ জৰিয়তে চিতা সম্পৰ্কে এটি উৰাবাতৰি প্ৰচাৰ হৈছিল। গ নম্বৰ প্ৰশ্নটো বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল। উত্তৰটো চাবা। বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং আহিছিল। ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্নত চমু উত্তৰ লিখা দিয়া আছে। ক নম্বৰ প্ৰশ্নটো চাবা। ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল। উত্তৰটোত লিখিবা ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি প্ৰচাৰ হৈছিল। এই উৰাবাতৰিটোৱে সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক চিতা ল'বলৈ শংকিত কৰি পেলাইছিল। ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল। উত্তৰটো চাবা। জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনতকৈ অলপ বেলেগ দেখিছিল কিয়নো সেইদিনাখন বিদ্যালয়তো কোনো ছাত্ৰ ছাত্ৰী বিদ্যালয়ত বিদ্যালয়তো হৈ আছে। এইটো তোমালোকে বিদ্যালয়ত কৰি ল'বা। দন্তীয় ত লিখিবা, মূৰ্ধন্য তৌতকাৰে তটো কাটি। ঠিক আছে। সেইদিনা বিদ্যালয়ত কোনো ছাত্ৰ ছাত্ৰী অহা নাছিল। তাৰপিছত লিখিবা সেইদিনা বিদ্যালয়ত চিতা দিয়া কথা আছিল কিন্তু এক উৰাবাতৰিৰ দ্বাৰা প্ৰভাৱিত হৈ সকলো ছাত্ৰ ছাত্ৰী চিতাৰ ভয়ত বিদ্যালয়লৈ নহাকৈ আছিল। ঠিক আছে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চাবা। সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল। উত্তৰটো চাবা। সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অনুজীৱসমূহৰ নিচিনাকৈ কিছুমান বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰি পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। এই বীজাণুবোৰে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি পেলায়। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণক ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰাটো কিমান প্ৰয়োজনীয় সেই কথা এইদৰে ডাক্তৰ পায়েঙে সুন্দৰভাৱে বুজাই দিছিল। ঠিক আছে। এইখিনি লিখি দিবা। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল। উত্তৰটো চাবা। উৰাবাতৰিটোৱে ৰতনপুৰ গাঁৱৰ সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ মনত ভয়ৰ সৃষ্টি কৰিছিল। ফলত পিছদিনাখন চিতা দিয়াৰ ভয়ত কোনো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা নাছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চাবা। প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল। উত্তৰটো চাবা। প্ৰধান শিক্ষকে চিতাৰ বিষয়ে জনাবলৈ ততাতৈয়াকৈ বিদ্যালয় চৌহদত এখন জৰুৰী সজাগতা সভা অনুষ্ঠিত কৰিলে আৰু সকলো কথা বিতংকৈ বুজাই দিয়াৰ বাবে গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ পায়েঙক আমন্ত্ৰণ কৰি আনিছিল, যিয়ে সকলোৰে সন্মুখত সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে সুন্দৰভাৱে বুজাই দিছিল। সভাত প্ৰধান শিক্ষকগৰাকীয়ে উৰাবাতৰিৰ পৰা হ'ব পৰা সমস্যাৰ বিষয়েও আলোচনা কৰিছিল। ঠিক আছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা। শব্দৰ লগত অৰ্থ মিলোৱা। মই উত্তৰটো কৰি দিছোঁ, তোমালোকে চাবা। হাত
নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই ঠিক আছে তাৰপিছত খ নম্বৰটো হৈছে প্ৰাংগণ চোতাল তাৰপিছত আছে বীজাণু বীজাণুৰ লগত কি মিলিব ৰোগ সৃষ্টিকাৰী সৰু জীৱাণু তাৰপিছত আছে সংক্ৰামক এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা হচৰা ঙ নম্বৰটো হৈছে প্ৰতিৰোধ বাধা ঠিক আছে তাৰপিছত প্ৰথম ছটো হৈছে পুস্তিকা সৰু কিতাপ এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবা শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয় এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল এতিয়া উত্তৰটো চাবা উক্ত কথাষাৰ জংকীয়ে তাইৰ বন্ধু শংকৰক কৈছিল জংকীয়ে শংকৰৰ ঘৰলৈ গৈ তাক বিদ্যালয়লৈ যাবৰ বাবে সাজু হোৱাৰ পৰিৱৰ্তে যেতিয়া বাটত খেলি থকা দেখিছিল তেতিয়া তাই শংকৰক উদ্দেশ্যে উক্ত কথাষাৰ কৈছিল এইখিনি লিখি দিবা ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটো চাইছো উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ খুচৰা ৰোগ কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা এতিয়া উত্তৰটো চাবা উৰা বাতৰিসমূহৰ কোনো বাস্তৱ ভিত্তি নাথাকে আৰু সাধাৰণতে এই বাতৰিসমূহ বিভ্ৰান্তিকৰ ই সমাজৰ লোকৰ মাজত বিষবাষ্প বিয়পাব পাৰে সচৰাচৰ ৰোগ যেনেদৰে খুচৰা ৰোগ যেনেদৰে অতি সহজে এজন মানুহৰ পৰা আন এজন মানুহলৈ যায় আৰু অৱশেষত গোটেই সমাজৰ মানুহলৈ ই বিয়পি যোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেদৰে উৰা বাতৰিসমূহ বতাহত উৰি যোৱাৰ নিচিনাকৈ চাৰিওপিনে বিয়পি পৰে ইয়াৰ ফলত সমাজত নানা সমস্যা তথা অপ্ৰীতিকৰ পৰিস্থিতিয়ে দেখা দিয়ে এইখিনিলৈকে লিখি দিবা তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চাবা তলত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা দলং ৰং কলং আৰু শিং এতিয়া উত্তৰটো চাবা তোমালোকে বাক্য ৰচনাবিলাক দলঙৰ হিমুৰে এজোপা শিমলু গছ আছে তাৰপিছত খ নম্বৰটো ৰং খবৰটো শুনি মাকে মনতে বৰ ৰং পালে তাৰপিছত কলং আমাৰ মামাহঁতৰ ঘৰ কলং নৈৰ ওচৰতে অৱস্থিত ঘ নম্বৰত শিং মহৰ শিঙৰ পেপা বনোৱা হয় 8 নম্বৰ প্ৰশ্নত এটা শব্দত প্ৰকাশ কৰা যি একেলগে পঢ়ে সহপাঠী যি জানিবলৈ ইচ্ছা কৰে আগ্ৰহী গাঁৱৰ মুখিয়াল গাঁওবুঢ়া তাৰপিছত ঘ নম্বৰত আছে কাৰো পক্ষ নলোৱা নিৰপেক্ষ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ খুচৰা ৰোগ 9 নম্বৰত বিপৰীতাৰ্থক শব্দ লিখা দিয়া আছে আৰম্ভ সমাপ্ত উপস্থিত অনুপস্থিত অপকাৰ উপকাৰ বাদ অবাদ দিন ৰাতি তাৰপিছত আছে মান্তি অমান্তি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আলোচনা কৰিলো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ